নমস্কাৰ গ্ৰহণ কৰিব NIOSৰ DLOত নামভৰ্তি কৰা সমূহ ছাৰ-বাইদেউসকললৈ আমি নমস্কাৰ জনাইছোঁ। আমি HRD ট্ৰাষ্ট বৰপেটাৰ পৰা আপোনালোকলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ যে অসমীয়া মাধ্যমত আপোনালোকে কেনেকৈ স্কুল বেছড এক্টিভিটিজ আৰু এছাইনমেণ্ট সলিউশ্যন হেণ্ডবুক এই দুখন অসমীয়া উপযুক্ত হাতপুথি আপোনালোকে ঘৰতে বহি কেনেকৈ উপলব্ধ কৰিব। আপোনালোকৰ সুবিধাৰ্থে আমি HRD ট্ৰাষ্ট বৰপেটাৰ পৰা আপোনালোকলৈ আমি বিদ্যালয়ভিত্তিক কাৰ্যকলাপ অৰ্থাৎ স্কুল বেছড এক্টিভিটিজ অৰ্থাৎ ইয়াৰ নাম দিয়া হৈছে SBI সলিউশ্যন হেণ্ডবুক অৰ্থাৎ স্কুল বেছড এক্টিভিটিজৰ ওপৰত অসমীয়া উপযুক্ত হাতপুথি আৰু এছাইনমেণ্ট সলিউশ্যন হেণ্ডবুক অৰ্থাৎ 504 আৰু 505 পাঠ্যসূচীৰ অধীনত আপোনালোকৰ লাৰ্নিং অফ মেথামেটিক্স এণ্ড লাৰ্নিং অফ এনভাইৰনমেণ্ট ইন দ্য প্ৰাইমাৰী লেভেল আৰু এলিমেণ্টাৰী লেভেল যে প্ৰাথমিক পৰ্যায়ত পৰিৱেশ আৰু গণিতিকৰণৰ ওপৰত আপোনালোকৰ 60 মাৰ্কৰ থকা যিটো এছাইনমেণ্টৰ প্ৰশ্ন তাৰ উপযুক্ত অসমীয়া প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে। আমি HRD ট্ৰাষ্টৰ পৰা আপোনালোকলৈ এই কিতাপসমূহ আমি এসপ্তাহ আগতেই বজাৰত মুকলি কৰিছোঁ। মুকলি বজাৰত যোৱা 22 তাৰিখে আমি মুকলি কৰিছোঁ, যদিও আমি অনলাইনৰ জৰিয়তেও এই কিতাপসমূহ আমি ইতিমধ্যেই মুকলি কৰা হৈছে। আপোনালোকে এই কিতাপখন ক্ৰয় কৰিবলৈ কোনো বজাৰে সমাৰে দৌৰি ফুৰিব নালাগে। যদি আপোনালোকৰ সময়ৰ তেতিয়াহ'লে আপোনালোকে ঘৰতে বহি এতিয়াই অনলাইনত অৰ্ডাৰ কৰক আৰু অৰ্ডাৰ কৰাৰ 3 দিনৰ ভিতৰত আপোনালোকক ঘৰতে বহি আপোনালোকৰ কপিটো পাবলৈ সক্ষম হ'ব। এইখিনিতে আমি আপোনালোকক জনাই আছোঁ যে আমাৰ কিতাপৰ ভেটুপাতটো কেনেকুৱা। আমাৰ কিতাপৰ প্ৰথম ভেটুপাতটো হৈছে SBI সলিউশ্যন হেণ্ডবুক 511 পাঠ্যসূচীৰ আধাৰত প্ৰস্তুত কৰা SBI সলিউশ্যন হেণ্ডবুকটো দাম নিচেই কম মূল্য ধাৰ্য কৰা হৈছে। ইয়াৰ বিনিময় মূল্য মাত্ৰ 150 টকা অৰ্থাৎ 150 টকা। আৰু ইয়াৰ লগতে আছে সলিউশ্যন হেণ্ডবুক অফ এছাইনমেণ্টছ এণ্ড কেছ ষ্টাডি। আপোনালোকৰ অতিশয় দৰকাৰী আৰু প্ৰয়োজনীয় বিষয়বস্তু সেইটো হৈছে 504 আৰু 505 অৰ্থাৎ লাৰ্নিং অফ মেথামেটিক্স এণ্ড লাৰ্নিং অফ এনভাইৰনমেণ্ট ইন দ্য এলিমেণ্টাৰী লেভেল। এই দুটা বিষয়বস্তুৰ ওপৰত আপোনাৰ যিটো অনলাইনত NIOSৰ ফালৰ পৰা যিটো প্ৰশ্ন প্ৰভাইড কৰা হৈছে সেই প্ৰশ্নৰ আধাৰত ইয়াত প্ৰশ্নোত্তৰ আপোনালোকলৈ দিয়া হৈছে। এইখিনিতে আপোনালোকক জনোৱা হয় যে এছাইনমেণ্টত যিবোৰ প্ৰশ্নোত্তৰ আছে সেইবোৰ আপোনালোকে পুংখানুপুংখভাৱে অধ্যয়ন কৰিব, কাৰণ আপোনালোকৰ মূল পৰীক্ষাত আহিব লগা প্ৰশ্নসমূহ এছাইনমেণ্টত দিয়া ধৰণৰ প্ৰশ্নবোৰে বেছিকৈ আহিব, যাৰ কাৰণে আপোনালোকে অতি সোনকালে এইটো বিষয়ত যথেষ্ট গুৰুত্ব সহকাৰে আলোচনা কৰিব। ইয়াৰ লগতে আপোনালোকে এই আমাৰ কিতাপখন কেনেকৈ আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিব তাৰ আমি প্ৰচিডিউৰটো আপোনালোকক কৈ আছোঁ। আপোনালোকে প্ৰথমতেই কৰিব লাগিব আমাৰ এই ভিডিঅ'টোত দেখুওৱা ধৰণে চাৰ্চ আপোনালোকে কৰিব লাগিব শ্বপিং কেপ প্লে ষ্ট'ৰত গৈ আৰু ডাউনলোড কৰিব লাগিব শ্বপিং কেপ আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে কিতাপখন ছিলেক্ট কৰিব। কিতাপখন ছিলেক্ট কৰাৰ পিছত যেতিয়া আপুনি বাই নাও যেতিয়া এডিট কৰিব তেতিয়া এডিট নামৰ এটা অপশ্যন আহিব ৰাইটৰ বটম এটা কাঠপেঞ্চিলৰ দৰে। তাৰপিছত তাতে আপুনি কনফাৰ্ম কৰিব লাগিব। কনফাৰ্ম কৰাৰ পিছত অপশ্যনত আপোনাক মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰ আৰু ইমেইল আইডিটো আপোনাক লিখিবলৈ দিব আৰু তাৰপিছত আপুনি মেক পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি আপোনালোকক কেনেকৈ আপোনালোকে ডাউনলোড কৰিব আৰু কেনেকৈ আপোনালোকে অৰ্ডাৰটো দিব পাৰিব সেই বিষয়ত আমি আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু অকণমান চাই থাকিলে আপোনালোকে বুজি পাব। এই ধৰি লোৱা হ'ল যে এইটো আমাৰ প্লে ষ্ট'ৰ হয়। এই প্লে ষ্ট'ৰত গৈ আমি কি কৰিব লাগিব শ্বপিং কেপ একেলগে আমি এডিট কৰিব লাগিব। যেতিয়া আমি এডিট কৰিম তেতিয়া চাব যে শ্বপিং কেপৰ নামৰ এই এপটো আহিছে আৰু এই এপটোত আপোনালোকৰ এই বেগৰ ছবিত আপোনালোকৰ এছ লিখা থাকিব আৰু যেতিয়া এছ লিখা থাকিব এইটোত আপোনালোকে মোৰ পূৰ্বৰে পৰা এইটো ডাউনলোড কৰা আছে, যাৰ কাৰণে মই অ'পেন কৰিম, কিন্তু আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। যেতিয়া আপোনালোকে অ'পেন কৰিব পৰৱৰ্তী পৰ্যায়সমূহ কেনেকৈ আহে আপোনালোকে চাই থাকিব। আপোনালোকে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব। আমাৰ এই শ্বপিং কেপত বিভিন্ন ধৰণৰ প্ৰডাক্ট আপোনালোকে দেখিবলৈ পাব। এইখিনিতে দেখিবলৈ পাব এই কিতাপৰ এই লাইনত আপোনালোকে দেখিবলৈ পাইছে যে এইটো সলিউশ্যন হেণ্ডবুক অফ এছাইনমেণ্টছ এণ্ড কেছ ষ্টাডি। ইয়াৰ পৰৱৰ্তী প্ৰডাক্টটো হৈছে আপোনাৰ SBI সলিউশ্যন হেণ্ডবুক অফ 511 কোৰ্ছ। আৰু ইয়াৰ লগতে আপোনালোকে এই দুয়োখন কিতাপ একেলগে কিনিব পাৰিব। যদি এখন কিতাপ কিনে তেতিয়াহ'লে আপোনালোকে ট্ৰান্সপৰ্ট কষ্ট
অৰ্থাৎ আপোনালোকৰ ডেলিভাৰী চাৰ্জ 60 টকা দিব লাগিব ইয়াৰ যিকোনো এখন কিনিলে 60 টকা দিব লাগিব আৰু যদি দুখন একেলগে কিনে তেতিয়াহ'লে মাত্ৰ 60 টকাতে আপোনালোকক ডেলিভাৰী দিয়া হ'ব তেতিয়াহ'লে আপোনালোকক তাৰমানে দুটা একেলগে কিনিলে এটাৰ ডেলিভাৰী চাৰ্জ আপোনালোকক বিনামূলীয়াকৈ দিয়া হৈছে এই ক্ষেত্ৰত আপোনালোকে যেতিয়া অৰ্ডাৰ কৰিব অৰ্ডাৰ কৰা সময়ত আপোনালোকে এই বক্সত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ক্লিক কৰিব এই ইণ্টাৰ পিন কোডটো আপুনি মাৰিব নালাগে আপুনি বাই নাওত ক্লিক কৰিব বাই নাওত ক্লিক কৰিলে আপোনাৰ অপশ্যনটো এই এডিট অপশ্যনত আপুনি ক্লিক কৰিব লাগিব এই এডিট অপশ্যনত ক্লিক কৰিলে চাব যে এই নম্বৰবোৰ উঠি আহিছে তেতিয়া আপুনি আপোনাৰ নম্বৰটো আপুনি পিন নম্বৰটো দি দিব আপোনাৰ এড্ৰেছটো আপুনি দি দিব দি দিয়াৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউ অপশ্যনত আপুনি ক্লিক কৰিব যেতিয়া সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব তেতিয়া চাব যে আপোনাৰ এই বস্তুটো কনফাৰ্ম কৰিবলৈ ক'ব আপুনি যেতিয়া কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত আপোনাক ইয়াতে এইখিনিতে আপোনাক মোবাইল নম্বৰ লিখিবলৈ দিব ধৰি লোৱা হ'ল যে এই মোবাইল নম্বৰটো 9678462129 আৰু লগতে ইমেইল আইডিটো ধৰি লোৱা হ'ল যে ইমেইল আইডিটো দিয়া হ'ল দিয়াৰ পিছত আপুনি কি কৰিব লাগিব সেলেক্ট দ্য মেথড অফ পেমেন্ট আপুনি কি পেমেন্ট কৰিব কি নকৰিব ধৰি লোৱা হ'ল আপুনি কাৰ্ডত পেমেন্ট কৰিব তেতিয়া কাৰ্ড নম্বৰ আৰু এক্সপায়াৰ ডেট কাৰ্ড হোল্ডাৰ এইবোৰ লিখিব লাগিব এইবোৰ লিখাৰ পিছত আপোনাৰ যেতিয়া পেটো হৈ যাব তেতিয়া আপুনি পে কৰিব পে কৰাৰ লগে লগে আপোনাৰ পেমেন্টটো যেতিয়া সাকসেসফুল দেখুৱাব তেতিয়া আপোনাৰ মোবাইলত মেছেজ যাব আৰু কোম্পানীৰ ফালৰ পৰা মেছেজ তেওঁ আপোনালোকক প্ৰভাইড কৰিব তেওঁলোকৰ তাতে মেছেজবোৰ যাব আৰু আপুনি কিতাপ অৰ্ডাৰ দিয়াৰ মাত্ৰ 3 দিনৰ ভিতৰতে আপুনি ঘৰতে বহি কিতাপখন পাবলৈ সক্ষম হ'ব এইখিনিতে আমি HRD ট্ৰাষ্ট বৰপেটা ফালৰ পৰা আমি আপোনালোকক পুনৰবাৰ জনাইছো যে আমাৰ এই কিতাপসমূহ পাবলৈ ঘৰতে বহি পাবলৈ আপোনালোকে আজিয়েই অনলাইনত অৰ্ডাৰ কৰক এই কিতাপখনৰ দাম নিচেই কমকৈ ৰখা হৈছে SBI সলিউশন হ্যান্ডবুকৰ কাৰণে মাত্ৰ 150 টকা ধাৰ্য কৰা হৈছে আৰু অ্যাসাইনমেন্ট সলিউশন হ্যান্ডবুকৰ কাৰণে মাত্ৰ 120 টকা ধাৰ্য কৰা হৈছে আপোনালোকে এই কিতাপ দুখন নৰে আমি HRD ট্ৰাষ্টৰ পৰা আশা ব্যক্ত কৰিছো যে আপোনালোকে যথেষ্ট উপকৃত হ'ব আৰু এই কিতাপ দুখনৰ হুবহু উত্তৰ আপোনালোকে যদি কোনো ষ্টাডি চেণ্টাৰত লিখি দিয়ে তেতিয়া হলে আপোনাৰ সেই উত্তৰবোৰ সম্পূৰ্ণ শুদ্ধ হ'ব বুলি আমি আশাবাদী কিন্তু আপোনালোকে যিবোৰ নামছ এণ্ড ইনফৰমেশ্যন আছে সেইখিনি আপোনালোকে সম্পূৰ্ণৰূপে চেঞ্জ বা পৰিৱৰ্তন কৰি দিব লাগিব কাৰণ আপোনাৰ ষ্টাডি চেণ্টাৰ আপোনাৰ হাতত আপোনাৰ নাম আপোনাৰ মতে দিব আপোনাৰ এনৰোলমেন্ট নম্বৰ আপুনি দিব যাৰ কাৰণে আমি উপমা হিচাপে দিয়া কোনো এটা বস্তুই আপোনালোকে নিদিব আপোনাৰ মতে আপুনি সেই উপমাৰ ঠাইত আপোনাৰ নিজৰ নাম হুমাব ষ্টুডেন্টছৰ যদি কেছ ষ্টাডিত কিবা বেলেগ নাম হুমোৱা আছে আপুনি বেলেগ নাম হুমুৱাই দিব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰৰ নাম আপুনি হুমাবলৈ যত্ন কৰিব এইখিনিতে আমাৰ HRD ট্ৰাষ্টৰ পৰা আমি আপোনালোকক পুনৰবাৰ জনাইছো যে আপোনালোকে আমি HRD ট্ৰাষ্টৰ পৰা আপোনালোকৰ সুবিধাৰ্থে যি অতি সহজ সৰল নিবাজ অসমীয়া ভাষাত প্ৰকাশ কৰা এই SBI সলিউশন হ্যান্ডবুক অৰ্থাৎ SBI অসমীয়া হাতফুটি আৰু অ্যাসাইনমেন্টৰ অসমীয়া প্ৰশ্নোত্তৰ হাতফুটি এই দুখন আপোনালোকে অনলাইন যোগে অৰ্ডাৰ কৰিব নাইবা আমাৰ বজাৰৰ পৰা আপোনালোকে ক্ৰয় কৰিব বুলি আমি আশাবাদী এইখিনিতে আমি HRD ট্ৰাষ্ট বৰপেটাৰ পৰা যদি আপোনালোকৰ আমাৰ ভিডিঅটো ভাল লাগিছে তেতিয়াহ'লে আমাক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে আমাৰ বেল আইকনটোত আপোনালোকে ক্লিক কৰিব আমি অহা দিনত আমি আপোনালোকৰ কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে সেই বিষয়ত আমি আপোনালোকৰ লগত আলোচনা কৰিম আৰু এনেকুৱা ভিডিঅ আমি আপোনালোকৰ লগত আপলোড কৰিয়ে থাকিম এইখিনিতে মই HRD ট্ৰাষ্টৰ মুখ্য পৃষ্ঠপোষক বাহাদুৰ ইছলাম আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি